everyone, good morning. Welcome to my YouTube channel. আজি মই ৰংঘৰৰ পৰা আপোনালোকৰ মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এয়া আমি আহিছোঁ ৰংঘৰলৈ। এয়া ৰংঘৰ বলক তেনে ৰংঘৰৰ ভিতৰলৈ সোমাই যাওঁ। আৰু ৰংঘৰলৈ আহিলে ইয়াত টিকেট ল'ব লাগে। আমি দুটা টিকেট লৈ ল'লোঁ। এতিয়া আমি যাম ৰংঘৰলৈ। এয়া টিকেট আইচক্ৰীম কি আছে? চিকু হাই, say hi. আমি আজি আহিছোঁ ৰংপুৰ চহৰলৈ, য'ত আজিও জিলিকি আছে আহোম ৰজাৰ দিনৰ সোণালী ইতিহাস। শিৱসাগৰ টাউনৰ দক্ষিণ দিশত অৱস্থিত ৰংপুৰ নগৰৰ ৰূপহী পথাৰত অৱস্থিত ৰংঘৰলৈ আহিছোঁ আজি আমি। এই ৰংঘৰটোৰ উচ্চতা হৈছে প্ৰায় 10 মিটাৰ, স্পষ্ট 11 মিটাৰ আৰু ইয়াৰ দৈৰ্ঘ্য 27 মিটাৰ। আৰু এই ৰংঘৰটো অষ্টভুজ আকৃতিৰ হয়। এই ৰংঘৰটোৰ নিৰ্মাণ কাৰ্য সাধাৰণতে থলুৱা পদ্ধতিৰ দ্বাৰাই কৰা হৈছিলে। টিমা, বৰা চাউল, বৰালি মাছ, শামুক, হাঁহৰ কণী আৰু বেলৰ আঠা ইত্যাদি এনেকুৱা ধৰণৰ সামগ্ৰীৰে কৰা হৈছিলে। আৰু দেখিবলৈও খুবেই ধুনীয়া হয়। আৰু আপুনি ভাবকচোন, যিহেতু এইটো আহোম ৰজাৰ দিনৰে 600 বছৰ পুৰণি হয়, কিমান ধুমুহা বতাহ আপোনাৰ ভূমিকম্প গ'ল, কিন্তু ৰংঘৰটো যেনে ৰংঘৰ বুলি নহয়, ৰংঘৰ তলাতলঘৰ যেনেকুৱা বনাইছে তেনেকুৱাই হৈ আছে। বেৰবোৰ অকণ ক্ষয় ক্ষতি হৈছে, যিহেতু বহুত পুৰণা হ'ল, তথাপিতো ইমান ধুনীয়া, কি ধুনীয়া চালি চকুৰোৱা বান্দৰ নহয়, মানুহ কিমান মানুহ আহিছে। আজি কি বাৰ? আজি চানডে হয়, সেইটো কাৰণে মানুহ বেছি আহিছে। আচ্ছা, আজি চানডে কাৰণে আমি ওলাই আহিব পাৰিছোঁ। বেলেগ বাৰে আমি ওলাই আহিব নোৱাৰোঁ, যিহেতু অফ নাথাকে। চাওক কিমান মহৰ যুঁজ হৈছে। এতিয়াও হয় চাগে বস্তুটো, এতিয়াও মহৰ যুঁজ হয় এনেকৈ। তাই পুৰা দৌৰি ৰংঘৰ চাব। নোৱাৰা কাম একো নাই, পাৰিবা। এই চোৱা দাদাহঁত কিমান দূৰত আছে, যোৱা বলক এইবাৰ ৰংঘৰৰ ওপৰ ভাগ চাই আহোঁ। থিয় হৈছে এইবোৰ যে ইটা লাগিছে দেখোন। ইটাৰ মানে কি, তোমাৰ চিমেণ্ট বালিখিনি কৰি দিছিলে ন। ইয়াত বহি ৰজা মহাৰজাই খেল চাইছিলে মানে। ইয়াত কি ধুনীয়া চাৰিওফালে কি ইয়াত বহিয়ে আহোমৰ ৰজাসকলে খেলবোৰ উপভোগ কৰিছিলে। মাল্লাযুদ্ধ, মহ যুঁজ, নানান ধৰণৰ খেলবোৰ উপভোগ কৰিছিলে। ৰংঘৰ দেখা পালোঁ, সঁচাকৈ বহুত বেছি ভাল লাগিছে। আৰু আমিও বহুত সৌভাগ্যৱান, মাল্লাযুদ্ধ, মহ যুঁজ দেখা নাপালেও চৰাই যুঁজ হ'লেও দেখা পালোঁ ফাইনেলি। বহুত ভাল লাগিছে। আপোনাৰ সেয়া মহ যুঁজ, মানে আগতে মহ যুঁজ পাতিছিলে, এয়া মাল্লাযুদ্ধ বুলি কয়, দেখিছেনে আপোনালোকে? আৰু এয়া চব হৰিণা, ইমান ধুনীয়াকৈ ৰাখিছে গোটেইবোৰ। এইবোৰ নতুনকৈ বনাইছে, কিন্তু সেইটো বহুত আগৰে হয়। মই এইটো মালাই আইচক্ৰীম দেখিছোঁ দেই, আগতে মই দেখা নাছিলোঁ। সেয়া বাও, এইটো খাবা। আৰু এইটো বাটি আইচক্ৰীম, এইবিলাকতো চলে বাৰু আমাৰ ফালে, বাট এইটো আইচক্ৰীম ইয়াতে বাছ। ঢেৰ আইচক্ৰীম আপোনাকো ভিডিঅ' কৰি দি দিলোঁ, সেইকাৰণে বনি গ'ল। আপোনালোকে যদি ৰংঘৰ চাবলৈ আহে, এইটো আইচক্ৰীম খাব, বহুতে বেছি টেষ্টি হয়। 40 টকা দাম কিন্তু দেই।
এইটো দাদাৰ ওচৰত পাব গোটেইকেইটাৰ ওচৰতে পাব চাগে নহয় মোৰ ওচৰতে পাব এইটো অকল এইটো দাদাৰ ওচৰতে পাব দেই আপোনালোকে দাদা চে হাই কৰি দিয়ক দাদাৰ ওচৰতে পাব আৰু এইটো খাব বহুত টেষ্টি হয় বহুত টেষ্টি খাব দেই আপোনালোকে মিছ নহয় চুকু এইটো খাইছে চকলেট আইচক্ৰীম ন এইটো খাই আপোনাৰে ভাগিন ফ্ৰীতে পালানে মোৰতো ফ্ৰী হ'ল দেই মোৰ দুটা এটা ফ্ৰী দিলে ঘৰৰ পৰা আহিলোঁ এতিয়া আমি যাম তলাতল ঘৰলৈ মানে কি গোলাঘৰ কি কিমান মানুহ আহিছে কিমান ধুনীয়াকৈ মাটি ঘৰ আজিকালি এনেকুৱা ঘৰ পাবৰে নাই চাওক 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 কি ধুনীয়া শিৱসাগৰ চহৰৰ পৰা 6 কিলোমিটাৰ নিলগত এই তলাতল ঘৰটো অৱস্থিত ওপৰত 4 মহলা আৰু তলত 3 মহলা থকাৰ বাবে ইয়াৰ নাম তলাতল ঘৰ 1765 চনত আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই এই তলাতল ঘৰটো নিৰ্মাণ কৰিছিলে তলাতল ঘৰৰ এক ৰহস্য হ'ল আপোনাৰ ইয়াত তৃতীয় মহলা মাটিৰ তলত তৃতীয় মহলাৰ পৰা 2.5 কিলোমিটাৰৰ সুৰংগা এটা গৈ দিশসমূহত লাগিছে বলকচোন আমি তলাতল ঘৰটো চাই লওঁ এবাৰ আৰু ঘৰ আছে ভাবিলেই আচৰিত লাগে নহয়নে তেতিয়া দিনততো কোনো ইঞ্জিনিয়াৰো নাছিলে কৃত্ৰিমভাৱে এটা ঘৰ বনাইছিলে আৰু এতিয়াতো আপোনাৰ ধৰক ডাঙৰ ডাঙৰ অট্টালিকা বনাব লাগিলে গোটেইখিনি ইঞ্জিনিয়াৰৰ দ্বাৰাই হয় ভাবকচোন আগৰ দিনৰ মানুহখিনি কিমান স্মাৰ্ট আছিলে আৰু এই ঘৰবোৰ ইমানেই মজবুত হয় আপোনাৰ ইমান ডাঙৰ ডাঙৰ ভূমিকম্প গ'ল তথাপিতো এই ঘৰবোৰৰ একোৱে নহ'ল ইমান মজবুতকৈ বনাইছিলে